আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰাকাতুহু। প্ৰিয় ভাই আৰু ভনীসকল, আজিৰ আমাৰ ৱাজৰ বিষয় হৈছে সত্য কোৱাৰ গুৰুত্ব। ইছলাম আমাক সদায় সত্য কথা ক'বলৈ শিক্ষা দিয়ে। সত্য কথা কোৱা এজন মুমিনৰ ডাঙৰ গুণ। পবিত্ৰ কোৰাণত আল্লাহে কৈছে যে সত্যবাদী লোকসকল আল্লাহৰ ওচৰত অতি প্ৰিয়। কিন্তু আজিৰ সমাজত বহু মানুহে নিজৰ লাভৰ বাবে মিছা কথা কয়। মিছা কথা ক'লে হয়তো কিছু সময়ৰ বাবে লাভ হ'ব পাৰে, কিন্তু শেষত ই মানুহক বিপদত পেলায়। এজন সঁচা মুমিনে সদায় সত্য কথা কয়, যদিও সেইটো কেতিয়াবা কঠিন হয়। মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লাম আমাৰ বাবে সৰ্বোত্তম উদাহৰণ। তেওঁ সদায় সত্য কথা কৈছিল। সেইকাৰণে মানুহে তেওঁক আল-আমিন বুলি মাতিছিল। বন্ধুসকল, আমাৰ জীৱনত সদায় সত্য কথা ক'ব লাগিব। সত্য কথা ক'লে মানুহে আপোনাৰ ওপৰত বিশ্বাস কৰিব, আৰু আল্লাহেও আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আহক আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ, আমি সদায় সত্য কথা কম আৰু সৎ পথত চলিম। আল্লাহে আমাক সকলোকে সত্যবাদী মানুহ হিচাপে জীৱন যাপন কৰিবলৈ তৌফিক দান কৰক। আমিন। ওয়াসসালামু আলাইকুম ওয়ারাহমাতুল্লাহি ওয়াবারাকাতুহু।